Hi friends, welcome to my channel Bhuyan Line Store. আজি আপোনালোকৰ মাজলৈ মই এটি নতুন ভিডিঅ' লৈ আহিছো। আমি এযোৰ কাপোৰ কেনেকৈ কাটি উলিয়াম, ব্লাউজ, মেখেলা, চাদৰ এক্সট্ৰাকে সেয়া জানিম আজি। তেনেহলে হকচোন ভিডিঅ'টো স্কিপ নকৰি আমি শেষলৈকে উপভোগ কৰোঁ। এতিয়া আহক আমি ভিডিঅ'টোৰ মাজলৈ যাম। এইখন দেখিছে চাদৰখন। এয়া দেখিছে একেলগতে এইবোৰ আমাৰ পটিবোৰ এনেদৰে চাদৰখনত লাগি থাকে। আমি ইয়াৰ পৰা ইয়াত কাটি দিম। এয়া আমাৰ চিন দি থোৱা আছে এইডালত। এই চিনডালত আমি এনেকৈ পটিবোৰ কাটি দিম। এয়া আমি এনেদৰে কাটি দিছোঁ। এয়া মোৰ কটা হৈ গ'ল। এখন চাদৰখন হয়। এখন এয়া চাদৰখন হয়। বহুতে কটাত খেলি মেলি কৰি দিয়ে। সেইকাৰণে নতুনসকলে অলপ চাই চিতি কৰিব, সাৱধান হ'ব যাতে মেখেলাখন চাদৰখন মেখেলা বুলি কাটি নিদিয়ে। এয়া আমি এনেকৈ পটিকেইটাৰ মাজে মাজে আমি এনেদৰে এয়া কাটি ল'ম। মই আপোনালোকক এটা কাটি দেখুৱাই দিছোঁ। যিহেতু মই পটিৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত মই আপোনালোকক কাটি দেখুৱাবলৈ নহ'ল। সেইকাৰণে ভাবিলোঁ আজি মই যিহেতু পটি লগাম, তেনেহ'লে মই ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাওঁ কেনেদৰেনো পটি কটা হয়। চাব, এইফালে যদি বেছিকৈ গুচি যায় তেনেহ'লে পটিটো মুদুকাওঁতেনে আপোনালোকৰ অসুবিধা হ'ব। মাজে মাজে ধুনীয়াকৈ কাটি যাব। এয়া মোৰ এইটো পটি চাওক, এয়া ধুনীয়াকৈ সমানকৈ এয়া ওলাই গৈছে। তেনেকৈ এয়া ইফালেও সমান হৈ আছে। এয়া এনেদৰে কাটি ল'ব। গোটেই 6টা পটি আপোনালোকে তেনেদৰে কাটি ল'ব। এয়া মোৰ 2টা কাটি দিলোঁ। ভিডিঅ'টো স্কিপ কৰি দিছোঁ। আকৌ আমি মেখেলা, এয়া মোৰ 6টা পটি ওলাই গ'ল। আপোনালোকে পটিকেইটা কাটোতেনে চাই ল'ব। এয়া 6টা পটি এনেদৰে ওলাব লাগিব। এয়া তেতিয়াহে আমাৰ পটিকেইটা লগাবলৈ আঁতিব। এয়া চাদৰত এয়া 6টা মোৰ পটি ওলাই গ'ল। এতিয়া আহকচোন আমি ব্লাউজ পিচটো কাটি উলিয়াই লওঁ। এয়া এইখন মেখেলাখন। এই মেখেলাখনৰ এই 2টা মূৰে ফুল আছে। এয়া দেখিছে, মই আপোনালোকক মেলি দেখুৱাই দিছোঁ। এয়া এইফালে এইটো ব্লাউজ পিচ হয়। এইটো ব্লাউজ পিচ। এইটো দেখিছে, গোটেইটো ব্লাউজ পিচটো বুটা আছে। এতিয়া আমি এই এনেদৰে থকা এই বগা চিনডালত আমি কাটি দিলে ব্লাউজ পিচটো ওলাই যাব আৰু মেখেলাখন আমাৰ এক্সট্ৰা হৈ যাব। এতিয়া আমি কাটি লওঁ আহক। এয়া আমি এই চিনডালেদি এনেদৰে কাটি দিম। আপোনালোকেও এনেদৰে কাটি ল'ব। এয়া এতিয়া মোৰ এইটো ব্লাউজ পিচটো ওলাই গ'ল আৰু এয়া এইখন মেখেলাখন। মেখেলাখনো আমি অলপমান কাটিব লাগিব, যিহেতু এই কাপোৰবোৰ আমাৰ বহল থাকে, ওখ থাকে, কিন্তু তেনেদৰে চিলাই দিলে বহুতে পিন্ধিবলৈ অসুবিধা পায়। সেয়েহে আমি জোখমতে মেখেলাখন আমি কাটি লৈ চিলালে মানে পিন্ধিবলৈ আৰামদায়ক হ'ব। এইখন মেখেলাখন মই এতিয়া কাটিম। এইখন চুটিটো জোখৰে হয়। ওখ মানুহলে অলপ দিগদাৰেই হ'ব চাগে, কিন্তু বহলটো বহুত বহল হয়। আমি বহলটো অলপ কাটিম। এয়া চাওক মেখেলাখন কিমান বহল। এয়া 41 আছে। আমাক ইমান নালাগে, আমাক 37 লাগিব। সেই গতিকে আমি আচলতে এই মেখেলাখন কাটি দিম। তেতিয়া আমাৰ 2টা কুস্তি পিন্ধিবৰ কাৰণে মেখেলাখন জোখৰ হ'ব। এয়া মই কাটিছোঁ এনেদৰে। আপোনালোকেও এনেদৰে জুখি পেলাই মেখেলাখন জোখত ৰাখি ল'ব। দীঘলটো মই নাকাটো, যিহেতু মেখেলাখন চুটি হয়।
মেখেলাখন ইমান দীঘল মেখেলা নহয়, আনবেলাক কাপোৰৰ নিচিনা। এইখন অকণমান চুটি মেখেলা হয়, সেয়েহে মই এনেদৰেই এইটো কাটি লৈছোঁ। এয়া মোৰ কাটি হৈ গ'ল। এইটো ফলচটো মই এতিয়া সমানে ইয়াক দুভাগ কৰি ল'ম। দুভাগ কৰি জইন কৰি ল'ম। এয়া মই ফলচটো কাটি লৈছোঁ। এয়া মোৰ কটা হৈ গ'ল। ফ্ৰেণ্ডছ, আপোনালোকে তেনেহ'লে দেখিলে আজি মই এযোৰ কাপোৰ কেনেদৰে এক্সট্ৰাকৈ কাটি উলিয়ালোঁ। ব্লাউজ, পটি, মেখেলা, চাদৰ কেনেদৰে এক জইন হৈ থকাৰ পৰা এক্সট্ৰা কৰিলোঁ। নিশ্চয় আপোনালোকে জানিব পাৰিলে। বহুতে হয়তো নাজানে কেনেকৈ কাটিম, ক'ত কাটিম, সেইকাৰণে মই ভাবিলোঁ আপোনালোকক আজি দেখুৱাই দিওঁ। আৰু মোৰ আজি চিলাই দেখুৱাবলৈ সময় নহ'ল, কাৰণ চিলাই যদি দেখুৱাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ইয়াৰ পিছত আপোনালোকক মই এটি ভিডিঅ'ত মেখেলা কেনেদৰে ফলচ লগাই সেয়া চিলাই দেখুৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। মোৰ পতি লগোৱা এটা ভিডিঅ' ইয়াৰ আগত দিয়া হৈছে বাৰু। সেইটোৰ লিংক ইয়াৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে প্ৰয়োজন হ'লে চাই ল'ব। তেনেহ'লে থেংক ইউ, আজিলৈ বাই বাই।